নমস্কাৰ সকলোকে, সকলো ভালে আছে আশা কৰোঁ, সকলো ভালে থাকক সেইটোৱে কামনা কৰোঁ। ভগৱানে সকলোকে ভালে ৰাখক, কোনো দুখত থাকিব নালাগে। ভগৱানক ময়ো সেইটোৱে প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু সকলোকে ভালে ৰাখিব, সকলোকে সৎবুদ্ধি সৎ জ্ঞান দিয়া, সকলোৱে যাতে উন্নতিৰ জখলাডালত বগাব পাৰে সেইটোৱে কামনা কৰোঁ। এটা কথা আছে কি জানা বন্ধুসকল, যিবোৰ হ'বলগীয়া আছে জীৱনত হৈ থাকিব অনতিপলমে, তাক কোনো ৰখাব নোৱাৰে। ভগৱানৰ ব্যক্তিৰসে তাক কোনো ৰখাব নোৱাৰে। এইবোৰ ভগৱানৰ সকলোবোৰ সৃষ্টি, অহাজন আহি আছে আৰু যোৱাজন গৈ আছে। আমিও এদিন এই সংসাৰ বজাব লাগিব, নহয় জানো কওক? কোনে ৰখাব পাৰিব? ভগৱানৰ বাহিৰে কোনো ৰখাব নোৱাৰে, প্ৰকৃতিৰ নিয়ম। এটা কথা কি জানা, যিজন মানুহ গুচি গ'ল ধৰা সংসাৰৰ পৰা, কিছুমান মানুহ বিদায়, সকলো বিদায় ল'ব লাগে, ময়ো এদিন বিদায় ল'ব লাগিব। যোৱা মানুহ গুচি গ'ল, তাৰ জেগাটোতো আহি পেলাই কোনো পূৰাব নোৱাৰে, সঁচা কথা নহয় জানো? তাৰ জেগাটো কোনো পূৰাব নোৱাৰে, কিন্তু সি যিখিনি কৰি থৈ গ'ল কৰ্মখিনি, যিখিনি কৰ্ম কৰি থৈ গ'ল, তাৰ সেইখিনি স্মৃতি হৈ থাকি যাব সদায়, যে মানুহজন ভাল আছিল বা মানুহজন বেয়া আছিল। যেনে কৰি থৈ গৈছিল মানুহজনে, সেই কথাখিনি মানুহজন এই সংসাৰৰ পৰা বিদায় লোৱাৰ পিছত নোলাব জানো? ওলাব। সেই কথাখিনি সদায় আমাৰ কৰ্মবোৰ এনেকুৱা হ'ব লাগে যাতে সেই কথাখিনি আমাৰ বেয়া হ'ব নালাগে। বিদায় লোৱাৰ পিছত এই সংসাৰৰ পৰা আমাৰ কথাখিনি, আমাৰ কৰ্মবোৰ আগত কেতিয়াও বেয়া হ'ব নালাগে। সেইকাৰণে মানুহে এই সংসাৰৰ পৰা আমি বিদায় লোৱাৰ পিছত যাতে আমাৰ কোনো বদনাম গাব নোৱাৰে, বেয়া বুলি কোনো ক'ব নোৱাৰে, অৰ্থাৎ বেয়া বুলি কোনো ক'ব নোৱাৰে। আমাৰ কৰ্মবোৰ ইমান ধুনীয়া হ'ব লাগে। বিদায়টো ল'ব লাগিব সকলোৱে, নহয় জানো কওক? বিদায় লোৱাৰ আগতে আমাৰ কৰ্মবোৰ আমি ঠিক কৰি থৈ যাব লাগে। সেইকাৰণে সকলোকে ধন্যবাদ। মোৰ ভিডিঅ'বোৰ আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মই ৰিয়েল ভিডিঅ'বোৰ বনাব চেষ্টা কৰোঁ, সৰু সৰু ভিডিঅ' বনাওঁ। কমেণ্টত আপোনালোকৰ মতামত আৰু ভিডিঅ'টো এটা লাইক, চেনেলটো ছাবস্ক্ৰাইব কৰিব এবাৰ। সকলোকে অনুৰোধ কৰিছোঁ আগুৱাই যোৱাত অকণমান মোক সহায় কৰে যেন, আগলৈ তেতিয়া মোৰ কাম কৰি ভাল লাগিব। সকলোকে ধন্যবাদ।